দেউতা আহিছে, চোৱা আহিছ। দেউতা আহিছে, মই আকৌ কি চাম? ঘৰৰ মানুহ ঘৰলৈ নাহি কলৈ যাব? একদম তেতুৰ ফালে কিয় চিঞৰিছ? দেউতালৈ চা আকৌ, একেবাৰে মদ খাই ক'ব নোৱাৰা হৈ আহিছে। হে ভগৱান, মানুহটোৱে নিমখৰ পেকেট আনিবলৈ যাওঁ বুলি কৈ গৈছিলে, ৰাতিপুৱাতে খাই ক'ব নোৱাৰা হৈ আছে। আজি দিনটো হৈছে মোৰ। তহঁতৰ মাক জীয়েক দুইজনী কি হ'ল? বাহিৰত ৰৈ আছে নে? কালৈ ৰৈ আছ? ৰাতিপুৱাতে খাই ক'ব নোৱাৰা হ'ল। যিকেইটকা হাতত আছে গোটেইকেইটকা চাগে শেষ কৰি থৈ আহিল। খালো। মোৰ ওচৰত আৰু এটকাও নাই দেই। ভাত হ'ল নাই? ভাত দে। কি ভাত দিব কৈছে? ঘৰত যে নিমখ অকণো নাই। নিমখ আনিবলৈ যোৱা মানুহে এই হুন্দা হাতখন লৈ পিনে ঘূৰি আহিছে। মই এতিয়া ক'ৰ পৰা ভাত দিওঁ? আপুনি নিমখ আনিব বুলি ৰৈ আছিলোঁ। মই নিমখৰ কথা পাহৰিয়ে থাকিলো। যাচোন যা আইজনী, সেই খুৰীহঁতৰ ঘৰৰ পৰা নিমখ অকণমান লৈ আগে। এককণ নাযাবি তই। লোকৰ ঘৰৰ পৰা ধাৰ খাওঁতে তাই ধাৰ টেটুগুৰিলৈকে লাগিছে। এককণ নাযাবি। আজি হ'লেই আৰু ইমান দিনৰ মূৰত ঘৰত মাংস আনিছিলে, বোলো মাংস ভাত ভালকে খাম আৰু হ'ল আৰু আজি। এই তহঁতি ক'ৰ পৰা কি কৰ, মোক মুঠতে ভাত দে, ভোক লাগিছে মোৰ। সদায় তোৰ পৰা বস্তু যোগাৰ কৰি বনাব কাৰণে চল পাইছে। নবনাও যাওঁ, নিজে বনাই খাওঁগে। এইজনী মুখখন বৰ চাও, ঘৰৰ ভিতৰলৈ মানুহটো সোমাবই পৰা নাই। গোটেইজনী কাউৰী নিচিনা কা কৰিছে চা। দেউতা পইচা দিয়ক নহ'লে, মই দোকানৰ পৰা নিমখ লৈ আহোঁগে। নাই মোৰ ওচৰত আৰু এটকাও নাই। এই 10 টকা নে 20 টকা এটা ঘূৰি আহিছিল হ'বলা। এই বাটত অকণমানি ল'ৰা এটাই খুজিলে, তাক দি দিলো। মোক খুজিলে কিন্তু দিব নোৱাৰি আকৌ, বেলেগক দিবলৈ আহিছে। আৰু কথা নক'ব দেই কিন্তু আপুনি, আৰু কথা নক'ব। মোৰ মাথাটো একদম ঘূৰাই গৈছে একদম। কি মানুহ! হেৰ' তহঁতি মাক জীয়েক দুজনীয়ে ইমান চিঞৰ বাখৰ কিহলে কৰিছ? সাধাৰণ নিমখ অকণমানৰ লগতে যাচোন যা, ওচৰৰ কাৰোবাৰ ঘৰৰ পৰা লৈ আগে। মোৰ কিন্তু খং উঠিলে কথা বেয়া হ'ব আকৌ দেই। হালোৱা এচাৰি কোব, পিঠিত নপৰাৰ আগতে ভালে ভালে নিজৰ কাম কৰ। তহঁতৰ ঘৰত কি হৈছে? ৰাতিপুৱা ইমান চিঞৰ বাখৰ যে। বৰমা চাওকচোন, মায়ে শাক বনাবলৈ ৰৈ আছে আৰু দেউতাই নিমখ আনিবলৈ গৈ গোটেইটো খাই ফিটিং হৈ আহিছে। নিমখ চিমখো নানিলে। ৰাতিপুৱা ক'ত খালি ইমানকে? গোটেইটো গন্ধত মলমলাই আছে, ওচৰত থাকিবই নাই ইয়াৰ। ৰচোন ইমান ৰাওকে নধৰিবি কাউৰীৰ নিচিনাকে। গোটেইখনে কাউৰীৰ নিচিনাকে কেনেকে ধৰিছে মোক ৰাওকে। তহঁতৰ ঘৰত নিমখ আছে নি? নিমখ আছে দেচোন অকণমান। আমাৰ নিমখৰ লগতে একদম মহাভাৰত হ'ব এতিয়া। আছে নিমখ, যা আইজনী যা, তই বাতি এটা লৈ নিমখ অকণমান লৈ আগে যা আমাৰ ঘৰৰ পৰা। নালাগে বাইদেউ, আৰু কিমান ধাৰ খাম আপোনালোকৰ ঘৰৰ পৰা। আইজনী নালাগে যাবলৈ, আজি নবনাওঁ শাক চাক। কোনে কি খাই খাব আজি। তই সেই বুলি ক'লেই হ'ল নি? মোৰ ভোক লাগিছে, যা আইজনী নিমখ লৈ আগে যা। কি কওঁ মই? যা আইজনী আনগে যা। কিনো কথাখন কৈছ তই? তহঁতৰ আনিলে দি দিবি আকৌ আমাক। সেইবুলি তহঁতি আজি নিমখ নোহোৱাকৈ তহঁতি শাক বনাই খাবি নি? যা আনগে যা, আৰু এখন খং কৰি নাথাকিবি। বৈ শাক বনাগে বৈ। নাই মই নবনাওঁ। মই বনাই খুৱাবলৈ নাই দেই। আমাৰ এইজনী দেখিছা কিমান জেদি? তাইৰ কথাই কথা, মই যে ভোকত মৰিম দিয়া, তাইৰ খবৰ নাই। হ'ব বৈ, তহঁতি লাগি নাথাকিবি। বৈ মই বনাওঁগে। দেখুৱাই থাকে বৈ ক'ত কি আছে। পাকঘৰতে আছে, যা মাংস অকণমান আনি থৈছো, সেইকণকে বনাগে যা। শাককণ হ'ল, তাক মাতি থাকে যা ভাতকেইটা খাই ল'বলৈ। বাইদেউ আপুনি ভাত কেইটামান ইয়াতে খাওক। ভাত নেখাওঁ আৰু শাক অকণমানকে খাম। আমাৰ হুনটোৱে আকৌ ঘৰত সেই হুন্দা ভাত বুলি কেনকেনাই আছে, তালৈও শাক অকণমান লৈ যাব লাগিব। ভাত হ'ল নাই? ভাত হ'ল যদি দে। ভাত কেইটামান ইয়াক বাঢ়ি দিয়া, মই সেই শাক অকণমান লৈ পিনে যাওঁগে। তই ভাত নেখাও নি? নেখাওঁ ভাত, সেই শাক অকণমানকে লৈছো। আমাৰ হুনটো আছে নহয়, সিয়ে মই খাবগে লাগিব। এইকণ শাক দুটা মানুহে কি খাবি তহঁতি? আৰু অকণমান ল। এই সৰু বাটিটো কিহৰ ল'লি? এখন ডাঙৰ বাটি এটা ল, বৈ ডাঙৰ বাটি এটা ল। এপোৱাহে মাংস, বৰ বেছি মাংস নহয়। এইটো অন্তৰখন বৰ খোলা নহয় ইয়াৰ। মাত্ৰ মদটোহে খায়, মদটো খাই পিনে এনেকৈ উলিয়াই হৈ ঘূৰি ফুৰা। অন্তৰখন খালি বৰ চাফা ইয়াৰ। হ'ব দে, শাক বেছি নহয়, সেইখন তহঁতিয়ে খাবি। যাওঁ মই। ভাত হ'ল নাই? ভাত দিয়া, মোক ভোক লাগিছে। বহি মই ভাত বাঢ়ি দিম। মা শাক যে মাত্ৰ এইকণ, তোমালোকে খাবানে এখন মই খাম? হয় পাই, শাক মাত্ৰ এইখনহে থাকিল নে কেৰাহীত? তহঁতিয়ে খাবি মই নাখাওঁ।